ফ্ৰেণ্ডছ উডিজ ব্লগ টিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ তাৰিখত কৰোনা ভাইৰাছটো এনেদৰে সংক্ৰমণ ঘটিছে যাৰ বাবে নিজক সংৰক্ষণ কৰিবৰ বাবে বহু মানুহ নিজৰ সুৰক্ষাৰ বাবে বহু ব্যৱস্থা হাতত লোৱা দেখা গৈছে। কিন্তু আজিৰ দিনত কৰোনা ভাইৰাছটো জনসংক্ৰমণ হৈ আছে অসমৰ চুকে কোণে, সেই সময়ত এতিয়া কৰোনা ভাইৰাছটো আমাৰ মাজত এক ভয়ংকৰ ৰূপে দেখা দিছে। ইয়াৰ মাজতে এতিয়া আমাৰ মানুহখিনিৰ প্ৰিয় বন্ধু হৈ পৰিছে আমাৰ মাস্কখন আৰু চেনিটাইজাৰটো। ইয়াৰ উপৰিও আমাক প্ৰয়োজন পুষ্টিকৰ খাদ্য আৰু লগতে ফল মূল খোৱাটো অতি আৱশ্যক। ইয়াৰ মাজতে আমাৰ স্বাস্থ্যত বহু পৰিমাণে প্ৰয়োজন হোৱা বস্তুটো হৈছে ইমিউনিটি বৃদ্ধি থাকিলেহে আমি আমাৰ সুস্বাস্থ্য কামনা কৰিব পাৰোঁ আৰু কৰোনা ভাইৰাছৰ পৰা আমি বহু গুণে আঁতৰত থাকিব পাৰোঁ। এই ইমিউনিটি বৃদ্ধিৰ কাৰণে মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দুটা ঘৰতে প্ৰস্তুত কৰিব পৰা উপকৰণ, যিকেইটা সামগ্ৰী আমাৰ ঘৰত এভেইলেবল থাকে আৰু যিকেইটা বস্তু আমাৰ ঘৰতে আমি সহজতে পাওঁ। তেনেহ'লে ব'লকচোন ফ্ৰেণ্ডছ চাওঁ কেনেকৈনো বনাওঁ। চ' ফ্ৰেণ্ডছ, উপকৰণটোৰ কাৰণে মই কিছুমান সামগ্ৰী লৈ লৈছোঁ, যিকেইটা সামগ্ৰী আমাৰ ঘৰতে পোৱা যায়। চেনি লৈ লৈছোঁ, মই 3জন মানুহৰ কাৰণে বনাম, সেইটো কাৰণে 3জন মানুহৰ কাৰণে মই সোৱাদ অনুসৰি চেনিটো লৈ লৈছোঁ। এয়া হৈছে ডালচেনি 4টা লৈ লৈছোঁ, নেমু অলপ লৈ লৈছোঁ আৰু ইয়াত মই 10 খিলা তুলসীৰ পাত লৈ লৈছোঁ আৰু এয়া মই 3জনৰ কাৰণে 35টামান জালুক লৈ লৈছোঁ আৰু লগতে লৈ লৈছোঁ লং 6টা লৈ লৈছোঁ আৰু ইয়াত মই লৈছোঁ ইলাচি 3টা সৰুটো। লংটো মই 6টাহে ল'লোঁ, বেছিকৈও লোৱা নাই কাৰণ গৰম হয়, বহুত বেছি গৰমো উঠাব পাৰে, সেইটো কাৰণে। আদা 3 ফুটা লৈছোঁ, সৰু সৰু আদা লৈ লৈছোঁ। মই এতিয়া লং, ইলাচি, তাৰপিছত জালুক আৰু ডালচেনিটো ধুনীয়াকৈ খুন্দি ল'ম। মই এতিয়া এই আদাৰকেইটাও ধুনীয়াকৈ পিচি ল'ম। এতিয়া এই সুন্দৰকৈ এইখিনি ধুনীয়াকৈ মই পটাত পিচি ল'লোঁ। এতিয়া মই চচপেনটো দি দিলোঁ আৰু ইয়াত মই পানী দি দিম। ইয়াত মই 4 কাপ পানী দি দিছোঁ। চ' ফ্ৰেণ্ডছ, ইতিমধ্যে পানীখিনি অলপ অলপ বইল হৈছে, সেইটো কাৰণে মই এতিয়া এইখিনি যে খুন্দিছিলোঁ গোটেইখিনি মই ইয়াত দি দিম। যিহেতু এয়া উতলি আছে দেখিছে আপোনালোকে, এতিয়া মই ইয়াত দি দিম তুলসীৰ পাতকেইটা আৰু লগতে দিম আদাৰ পেষ্টটো। যিহেতু এইটো এতিয়া মই উতলাই আছোঁ আৰু গেছৰ ফ্লেমটো কম কৰি দিছোঁ। চাওক, গেছৰ ফ্লেমটো কম কৰি এইটো মই কমেও 20 মিনিট বা 15 মিনিট মই উতলিবলৈ দিম। মোৰ এইখিনি 15 মিনিট হ'ল এইখিনি উতলি থকা। মই চিমতে দি অলপমান উতলিবলৈ দিলোঁ আৰু এতিয়া মই ইয়াত দি দিম সোৱাদ অনুসৰি চেনি দি দিম ইয়াতে। আৰু এয়া মই 2 মিনিটমানৰ কাৰণে ভালদৰে উতলিবলৈ দিম। মই 2 মিনিটৰ কাৰণে উতলিব দিলোঁ আৰু এতিয়া মই ইয়াৰ পৰা 2টা কাঢ়া বনাম। ব'লক চাওঁ কেনেকৈনো বনাওঁ। এতিয়া মই এইখিনিৰ পৰা এফালে অলপ মই দি দিম। এয়া মই দি দিলোঁ অলপ। তাৰ পৰা মই ইয়াত দিম অলপমান চাহপাত। এইফালে মই দি দিম অকণমান ঘিউ। গৰম মছলাৰ যিখিনি মানে উষ্ণতা, সেই উষ্ণতাখিনি যাতে আমাক একো বিপদত নেপেলায়, সেইটো কাৰণে মই ইয়াত অলপ ঘিউ দি দিছোঁ। চাহপাত দিয়া কাঢ়াখিনি অলৰেডি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া মই চাহপাত দিয়া কাঢ়াখিনি কাপত ধুনীয়াকৈ চেকি ল'ম।
ইয়াত নেমু যে মই অথনি দেখাইছিলোঁ ইয়াত মই ধুনীয়াকৈ চেপি দিম নেমুখিনি দিলোঁ এয়া আমাৰ হৈ গ'ল আৰু এই ঘিউ কাঢ়াখিনি মই ইয়াত ধুনীয়াকৈ আকৌ চেকনিৰে দি চেকি ল'লোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া মই ঘিউ দিছিলোঁ আৰু ইয়াত মই চাহপাত আৰু নেমু দিছিলোঁ ফ্ৰেণ্ডছ আপোনালোকে এয়া নিজৰ ফেমিলিৰ লগত খাব পাৰিব সো ফ্ৰেণ্ডছ আপোনালোকে দেখিলে মই কেনেধৰণে এই উপকৰণ দুটা বনালোঁ আপোনালোকে ঘিউ দিও তেনেকৈ খাব পাৰে আৰু আপোনালোকে চাহপাত দিও খাব পাৰে সেইটো আপোনালোকৰ লগত কথা যেনেকৈ খায় আপোনালোকে যেনেদৰে ভাল পায় আমি দিনটোত কমেও 3 কাপ বা 4 কাপ চাহ আমি খাওঁৱেই নহয় জানো কিন্তু তাৰ মাজত আপুনি যদি প্ৰত্যেক দিনাই ইভিনিং নহ'লে মৰ্নিং এনেকৈ যদি আপোনালোকে একাপ হ'লেও খায় বা আপোনালোকৰ যদি ফেমিলিক খুৱায় তেনেহ'লে আপোনালোকে কৰোনা ভাইৰাছৰ পৰা বহু গুণে আঁতৰত থাকিব পাৰিব ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব আজিলৈ ইমানেই বাই বাই